অনুষ্ঠান উপভোগ কৰিবৰ কাৰণেহে আহিছে, এই কথা বুজি পাওঁ। কিন্তু সন্মানীয় সভাপতিদেৱৰ নিৰ্দেশ মৰ্মে আপোনালোকৰ আগত কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। খুব কম সময়ৰ ভিতৰতে আশা কৰিছোঁ আপোনালোকে সকলোৱে সহযোগিতা কৰিবনে? সন্মানীয় ৰাইজ, প্ৰথমে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী, অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা আমি নিবেদন কৰিব বিচাৰিছোঁ। আৰু সঁচাকৈয়ে যদি জুবিন দাৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব খোজোঁ, তেতিয়াহ'লে আমি সকলোৱে আহক আমি সংকল্প লওঁ, জুবিন দাই আমাক দি যোৱা যি সম্প্ৰীতিৰ অসম, যি একতাৰ অসম, যি সমন্বয়ৰ অসম, সেই অসমখনক আমি যিকোনো মূল্যৰ বিনিময়ত আমি ৰক্ষা কৰিব লাগিব নে নাই? হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ৰাজনৈতিক নেতাই হিন্দু আৰু মুছলমানৰ নামত ঘৃণা বিয়পাই, বিদ্বেষ বিয়পাই, মিয়াৰ নামত ঘৃণা আৰু বিদ্বেষ বিয়পাই যি অসমীয়া জাতিটোক ভাঙি থান-বান কৰিব খুজিছে, তাক আমি প্ৰতিৰোধ কৰিব লাগিব। আজিৰ সভাৰ পৰা আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে সকীয়াই দিব বিচাৰিছোঁ, তোমাৰ এই ৰাজনীতি কেতিয়াও সফল নহয়, তোমাৰ এই ৰাজনীতিক আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সাম্প্ৰদায়িক সকলো উদ্ধত দি আমি কেৱল মানুহৰ পৰিচয়ে পৰিচিত হয় আমি এক বৃহত্তৰ সমন্বয়ৰ অসম আমি গঢ়িব খোজোঁ, হয় নে নহয়? দ্বিতীয় কথাটো হ'ল জুবিন দাৰ ৰহস্যজনক মৃত্যু। স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এয়া হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ আমাৰ ন্যায় লাগিবই নাই? লাগিবই। আৰু যেতিয়ালৈকে জুবিন দাৰ ন্যায় আমি নাপাম, তেতিয়ালৈকে আমি চিঞৰি গৈ থাকিম, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সন্মানীয় ৰাইজ, এতিয়া মূল প্ৰসংগলৈ আহিছোঁ। আজি আমাৰ এই সভাত আমি যিসকল উপস্থিত আছোঁ, খুব সম্ভৱ আমি 100% লোকেই আমি ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ হয়। আজিকালি তাক বহুতেই তুচ্ছ তাচ্ছিল্য কৰি মিয়া বুলি কয় বা মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আমি সকলোৱে খুব ভালকৈ অনুধাৱন কৰি আছোঁ। প্ৰতি মুহূৰ্তে আজি বানপীড়িত দৰিদ্ৰ সংখ্যালঘু মুছলমান লোকে যেতিয়া জীৱন জীৱিকাৰ কাৰণত নিজৰ ঘৰখন এৰি গুৱাহাটীলৈ যায়, উজনি অসমলৈ যায়, আনকি আমাৰ ওচৰৰে নলবাৰী জিলালৈকে কাম বিচাৰি যায়, সেই শ্ৰমজীৱী লোকসকলৰ ওপৰত কেনেকুৱা ধৰণে অকথ্য অমানৱীয় অত্যাচাৰ চলোৱা হৈছে। সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকৰ ওপৰত সদায় সন্দেহৰ আঙুলি পোৱা হৈছে, হয় নে নহয়? আজি এই বানপীড়িত দৰিদ্ৰ গৰাখহনীয়া পীড়িত লোকসকল যেতিয়া কেৱল জীয়াই থকাৰ তাৰণাত কৰবাত চৰকাৰী ভূমি বা মথাউৰিত গৈ এটা জুপুৰি ঘৰ সাজি কেৱল জীয়াই আছে, চৰকাৰখনে মন গ'লে জেচিবি লগাই, বুলডোজাৰ লগাই তেওঁলোকক অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। আজি আপোনালোক আমি এই মাটিৰ সন্তান, প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো আমাৰ মাজৰ কোনোবা আত্মীয় সম্পৰ্ক বা গাঁৱৰ মানুহক ডি ভোটাৰ সজাই তেওঁক বিদেশী ঘোষণা কৰিছে। আৰু এদিন নিশাৰ অন্ধকাৰত অসম আৰক্ষীৰ লোকে আহি ধৰি নি গোৱালপাৰাৰ মাটিয়া ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ নিৰ্যাতন আমাৰ অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ ওপৰত হৈ আছে। আমি কোনেও শান্তিৰে থাকিব পৰা নাই, সম্প্ৰীতিৰে আমি থাকিব পৰা নাই। অপ্ৰিয় হ'লেও সত্য কথা কেতিয়াবা আমাৰ অনুভৱ হয়। এই অসম ৰাজ্যত আমি ধৰ্মীয় সংখ্যালঘু মুছলমান লোক হিচাপে যেন জন্মগ্ৰহণ কৰাটোৱে আমাৰ মহাপাপ হৈ পৰিছে। কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ এটা ক্ষোভৰ মনৰ সৃষ্টি হয়। মই মিছা কৈছোঁ নেকি ৰাইজ? আজি শিক্ষাৰ ক্ষেত্ৰৰ কথা কওক, আটাইতকৈ পিছপৰা জনগোষ্ঠী
কিন্তু আমাৰ আজি দৰিদ্ৰতাৰ ক্ষেত্ৰত কথা কওক, আটাইতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বেছিকৈ বসবাস কৰা লোকসকল আমাৰ এই মুছলমান জনগোষ্ঠী। আজি মাটিৰ পট্টা নথকা ভূমিহীন লোকৰ কথা কওক, আটাইতকৈ বেছি লোকৰ সংখ্যা আমাৰ জনগোষ্ঠী। আজি গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হৈ সৰ্বহাৰা হৈ পৰা লোকসকলৰ আটাইতকৈ জনসংখ্যা বেছি আমাৰ এই মুছলমান জনগোষ্ঠী। আজি ধৰ্মীয় সংখ্যালঘু মুছলমান এলেকাত যাওক, গাঁৱৰ ৰাস্তা ঘাটৰ কি অৱস্থা, আজি শিক্ষানুষ্ঠানৰ কি অৱস্থা। আমি আমাৰ বেমাৰ হলে আমি ভাল উপযুক্ত আমি চিকিৎসা সেৱা লাভ নকৰোঁ। আমাৰ যিসকল দৰিদ্ৰ পৰিয়াল আছো, আমাৰ ল'ৰা ছোৱালীসকলক আমি ভাল স্কুলত কিন্তু আজি পঢ়াব পৰা নাই। অৰ্থাৎ অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰ্থসামাজিক, শৈক্ষিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী। হয় নে নহয়? শিক্ষিত যিসকল বন্ধু বান্ধৱ আছে আপোনালোকক আহ্বান জনাইছো, অসমৰ মুছলমানসকল বা ভাৰতবৰ্ষৰ মুছলমানসকলৰ অৱস্থাটো কি, সেই অৱস্থাটো জানিবলৈ হলে আমি 2003 চনতে প্ৰকাশ পোৱা এই মনমোহন সিং ডাঙৰীয়াৰ দিনত চাচাৰ কমিটিৰ ৰিপৰ্টখন আমি পঢ়ি চালেই আমি সকলোৱে বুজি পাম যে আমাৰ মানুহ কেনেকুৱা ধৰণে চাকৰি বাকৰি পোৱা নাই, আমাৰ মানুহ কেনেকুৱা ধৰণে সকলো ক্ষেত্ৰতে লাঞ্ছিত বঞ্চিত আৰু শোষিত হৈ আছে, আমাৰ মানুহৰ দেশ প্ৰেমৰ ওপৰত সদায় কেনেকুৱা ধৰণে সন্দেহৰ আঙুলি লৈ থকা হৈছে, আমাৰ মানুহৰ নাগৰিকত্বৰ প্ৰশ্নৰ ওপৰত কেনেকুৱা ধৰণে বাৰম্বাৰ প্ৰশ্ন কৰা হৈছে, কেনেকুৱা ধৰণে বাৰম্বাৰ আক্ৰমণ নমাই অনা হৈছে, এই গোটেই কথাবিলাক আমি বুজিব পাৰিম। গতিকে আজি অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল যে স্বাধীনতা লাভৰ 80টা বছৰ উকলি যোৱাৰ পিছতো আমাৰ অৱস্থা এইটো, তাৰ কাৰণে দায়ী কোন, তাৰ কাৰণে কাক জবাবদিহি কৰিব লাগিব সেইটোও কিন্তু আমি চিনিব পাৰিব লাগিব। সেই দায়িত্ব আমি সচেতন মানুহে কিন্তু ল'ব পাৰিব লাগিব। আজি এইখন সভা ৰাজনৈতিক সভা নহয়, সেইকাৰণে মই ৰাজনৈতিক কথা ক'বলৈ নাযাওঁ, কিন্তু এটা লাইন ক'বই লাগিব। আজি অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ এই দুৰৱস্থাৰ কাৰণে এই স্বাধীনতা লাভৰ পৰা যি দলৰে নহওক, যিমান চৰকাৰ হৈছে, প্ৰতিটো ৰাজনৈতিক দলৰ চৰকাৰ জগৰীয়া, কংগ্ৰেছ হওক, এজেপি হওক, বিজেপি হওক, সকলোৱে জগৰীয়া। আপোনালোকে এই কথাটোত একমত হয় নে নহয়? আৰু আমি আমাৰ অঞ্চলৰ পৰা ইমান দিনে যিবিলাক প্ৰতিনিধি আমি নিৰ্বাচিত কৰি পঠাইছো, বিধায়ক বুলি কওক, সাংসদ বুলি কওক, মন্ত্ৰী বুলি কওক, আনকি আমাৰ পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি যিসকল প্ৰতিনিধিক আমি পঠাইছো, কোনেও প্ৰকৃততে আমাৰ সমাজখনৰ প্ৰতি, নিজৰ মানুহৰ প্ৰতি যি দায়বদ্ধতাৰে কাম কৰিব লাগিছিলে সেই কামটো কোনেও কিন্তু কৰা নাই। হয় নে নহয়? তাৰ কাৰণে আমি ৰাজনৈতিক দলৰ নেতাক আমি সমালোচনা কৰিব পাৰো, জবাবদিহি কৰিব পাৰো, কিন্তু কেৱল ৰাজনৈতিক দলৰ নেতা, কেৱল চৰকাৰক সমালোচনা কৰিলেই আমাৰ অৱস্থাৰ পৰিৱৰ্তন কিন্তু কেতিয়াও নহয়। অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ হলে আপুনি আমি আমাৰ সমাজৰ এজন সদস্য হিচাপে, সমাজৰ এজন সচেতন মানুহ হিচাপে, দায়বদ্ধ মানুহ হিচাপে আমি নিজাকৈ কিছু চিন্তা কৰিব লাগিব, নিজাকৈ আমি কিছু কাম কৰাৰ সিদ্ধান্ত ল'ব লাগিব। হয় নে নহয়? সিদ্ধান্ত লওক আমি কি কাম কৰিম। আজি আমি ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহ, আমি পবিত্ৰ কোৰাণ শৰীফক সম্পূৰ্ণৰূপে বিশ্বাস কৰো, আল্লাহৰ প্ৰতি আমাৰ ভয় আছে নে নাই? গতিকে আমি কি কৰিব লাগিব সেই কথাটো পবিত্ৰ কোৰাণ শৰীফে আমাক নিৰ্দেশনা দি গৈছে। পবিত্ৰ কোৰাণ শৰীফে কি কৈছে? যি জাতি বা জনগোষ্ঠীয়ে নিজৰ পৰিৱৰ্তনৰ কাৰণে নিজে সংগ্ৰাম নকৰে, সেই জাতি বা জনগোষ্ঠীৰ কেতিয়াও পৰিৱৰ্তন নহয়। স্বয়ং আল্লাহ তাআলাও সেই জাতি বা জনগোষ্ঠীক সহায় নকৰে। গতিকে আমাৰ প্ৰথম কামটো কি হ'ব? আজি আমি সিদ্ধান্ত ল'ব লাগিব, আমাৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আমি নিজে সংগ্ৰাম কৰিবলৈ, নিজে সংকল্প ল'বলৈ আমি প্ৰস্তুত থাকিব লাগিব। আপোনালোকে সংকল্প ল'বলৈ প্ৰস্তুত আছে নে নাই? নিজেই নিজৰ পৰিৱৰ্তনৰ কাৰণে আমি
সকলোৱে সংগ্ৰাম কৰিব লাগিব। আমি এই সংগ্ৰাম কেনেকৈ কৰিম সেই কথাটো আমাৰ পবিত্ৰ কোৰাণ শৰীফে আমাক নিৰ্দেশনা দি গৈছে। কি নিৰ্দেশনা আমি সকলোৱে জানো। আমাৰ পবিত্ৰ কোৰাণ শৰীফৰ প্ৰথম বাণী কি? ইকৰা। ইকৰা মানে পঢ়া, পঢ়িবলৈ কৈছে, অধ্যয়ন কৰিবলৈ কৈছে, ষ্টাডি কৰিবলৈ কৈছে। এই ইকৰা মানে কেৱল কোৰাণ শৰীফ পঢ়াৰ কথা কোৱা নাই। আমি কোৰাণ শৰীফ পঢ়িব লাগিব, আমি ধৰ্মৰ জ্ঞান আহৰণ কৰিব লাগিব, ধৰ্মকে বুজিব লাগিব, তাৰ লগতে জ্ঞান বিজ্ঞানৰ আমি জ্ঞান আহৰণ কৰিব লাগিব। আধুনিক শিক্ষাৰে আমি শিক্ষিত হ'ব লাগিব। এই কথাটো আমাক পবিত্ৰ কোৰাণ শৰীফে নিৰ্দেশনা দি গৈছে। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা, কেৱল অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানৰ কথা নহয়, কেৱল ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘু মুছলমানৰ কথা নহয়, আজি বিশ্বৰ মুছলমান সম্প্ৰদায়ে এই শিক্ষাৰ জগতখনৰ পৰা আঁতৰি গৈছে। আৰু আঁতৰি যোৱাৰ কাৰণে কেৱল অসম নহয়, ভাৰতবৰ্ষ নহয়, বিশ্বৰ মুছলমানসকলৰ অৱস্থা খুবেই বেয়া। সেই তাহানিতে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কৈ গৈছে, প্ৰয়োজনত শিক্ষা আহৰণৰ কাৰণে তুমি চীন দেশলৈকে যাবলৈ কুণ্ঠাবোধ নকৰিবা। আজি চীন দেশত যোৱা সহজ, আপুনি জাহাজত যাব পাৰে, কোনো অসুবিধা নাই। কিন্তু আজিৰ পৰা 570 খ্ৰীষ্টাব্দৰ সময়ৰ সেই সময়ৰ সমাজখন জাহাজৰ আৱিষ্কাৰ হোৱা নাছিলে, ৰাস্তা ঘাটৰ উন্নতি হোৱা নাছিলে। সেই সময়তে কৈছে শিক্ষা আহৰণৰ কাৰণে প্ৰয়োজন হলে এখন দেশৰ পৰা আন দেশ অৰ্থাৎ চীন দেশলৈকে তোমালোকে যাবলৈ কুণ্ঠাবোধ নকৰিবা। এই কথাৰ জৰিয়তে আমাক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে? আপোনালোকে শিক্ষা আহৰণৰ কাৰণে যিমান কষ্ট কৰিব লাগে, যিমান ত্যাগ স্বীকাৰ কৰিব লাগে, এই কষ্ট আৰু ত্যাগ আপোনালোকে স্বীকাৰ কৰিব লাগিব। এটা আপোনালোকে আমি আমাৰ সমাজখনৰ অৱস্থাৰ যদি পৰিৱৰ্তন কৰিব লাগে, প্ৰথম চৰ্তটো হ'ল আমাৰ সমাজত আমি এক ব্যাপক শিক্ষাৰ আন্দোলন গঢ়ি তুলিব লাগিব। আমি প্ৰত্যেকজনে নিজৰ নিজৰ সতি সন্ততি উপযুক্ত আৰু গুণগত শিক্ষাৰে আমি শিক্ষিত কৰিবই লাগিব। কেৱল নিজৰ সতি সন্তানক উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰিলে নহব। আপোনাৰ ওচৰ চুবুৰীয়া প্ৰতিবেশী বা আপোনাৰ গাঁও বা আপোনাৰ অঞ্চলত যাতে দৰিদ্ৰ পৰিয়ালৰ এজনো ল'ৰা ছোৱালী উপযুক্ত আৰু গুণগত শিক্ষাৰ পৰা বঞ্চিত নহওক, আমি সমাজ হিচাপে সেই দায়িত্বটো ল'ব লাগিব। আমি সমাজ হিচাপে সেই গেৰাণ্টিটো আমি দিব লাগিব। আপোনালোকে আমি আজি সংকল্প লোৱা হওক, আমাৰ নিজৰ সতি সন্ততিৰ লগতে আমি আমাৰ প্ৰতিবেশী, ওচৰ চুবুৰীয়া, আমাৰ গাঁও, আমাৰ অঞ্চলৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি উপযুক্ত আৰু গুণগতৰে শিক্ষিত কৰাৰ কাৰণে আমি সকলোৱে হাতে হাত ধৰি সহযোগিতা কৰি আমাৰ সমাজখনক আমি আগুৱাই লৈ যাম। আপোনালোকে কৰিবনে নাই? এইটো হ'ল 1 নম্বৰ কথা। এতিয়া শিক্ষা মানে কেৱল আমি নিজৰ ল'ৰা সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত বনাই ডক্টৰ বনোৱা, ইঞ্জিনিয়াৰ বনোৱা, DC বনোৱা, SP বনোৱা, কলেজৰ অধ্যাপক বনোৱা, বিজ্ঞানী বনোৱা, ডাঙৰ অফিচাৰ বনোৱা, এইটো চিন্তা কৰিলে নহ'ব। আমি আমাৰ ল'ৰা সন্তানক যেনেকৈ মৰম কৰোঁ, গুৰুত্ব দিওঁ, একেধৰণে আমি আমাৰ কন্যা সন্তানকো উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি স্বাৱলম্বী কৰাৰ পিছত যাতে আমি বিয়া দিয়াৰ কথা চিন্তা কৰোঁ। আমি যাতে আমাৰ ছোৱালী 14, 15 বছৰ, 16 বছৰ, 17 বছৰ, 18 বছৰ নহওঁতে, মেট্ৰিক পাছ নকৰোঁতে আমি বিয়া দিয়াৰ কথাটো কেতিয়াও চিন্তা নকৰোঁ। এই চিন্তা আত্মঘাতী, আমাক নিজকে শেষ কৰাৰ এই চিন্তা। গতিকে মই আহ্বান জনাম, আপোনালোকে সংকল্প লওক, আপোনালোকৰ কন্যা সন্তানক অতি কমে BA, BSc, BCom পঢ়াইহে আপোনালোকে বিয়া দিয়াৰ কথাটো যাতে চিন্তা কৰে, তাৰ আগতে আপোনালোকে যাতে কেতিয়াও বিয়া দিয়াৰ কথাটো চিন্তা নকৰে। বিভিন্ন সময়ত বিভিন্ন
আপুনি আপোনাৰ এজন ল'ৰা সন্তানক শিক্ষিত কৰে, কেৱল তেওঁকে শিক্ষিত কৰে। কিন্তু যেতিয়া আপুনি আমি আমাৰ কন্যা সন্তানক শিক্ষিত কৰোঁ, তেতিয়া আমি এটা পৰিয়ালক শিক্ষিত কৰি তোলোঁ, এটা সমাজক শিক্ষিত কৰি তোলোঁ, এটা জাতিক শিক্ষিত কৰি তোলোঁ, এটা দেশক আমি শিক্ষিত কৰি তোলোঁ। অৰ্থাৎ আমাৰ আই মাতৃসকল নাৰী শিক্ষাৰ ওপৰত কেনেকুৱা ধৰণে গুৰুত্ব প্ৰদান কৰা হৈছে, এই কথাটো সকলোৱে হৃদয়ংগম কৰি আমি আমাৰ কন্যা সন্তানক যাতে সঁচাকৈয়ে উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে আমি সংকল্প লৈ তেনেকুৱা ধৰণে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। সাধাৰণ কেৰাণীৰ চাকৰিৰ পৰা, শিক্ষকৰ চাকৰিৰ পৰা, পুলিচৰ চাকৰিৰ পৰা, ACS অফিচাৰৰ পৰা, ডিচিৰ পৰা, এছপিৰ পৰা যিমান চাকৰি বা কৰ্মসংস্থাপন আমি লাভ কৰিব লাগে, প্ৰতিটো কৰ্মসংস্থাপন লাভ কৰাৰ কাৰণে আমি কি কৰিব লাগে? প্ৰতিযোগিতামূলক পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগে। কম্পিটিটিভ পৰীক্ষাত আমি সফল হ'লেহে আমি তাত সফলতা লাভ কৰোঁ। সেইকাৰণে সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু যিসকল মোৰ ছাত্ৰ যুৱ বন্ধুসকল আছে, আমি আমাৰ পাঠ্যপুথিখন ভালকৈ পঢ়িবই লাগিব। কিন্তু তাৰ লগতে আমাৰ বাহিৰৰ জগতখনক জানিবলৈ, আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ, সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ আমি এতিয়াৰ পৰাই বাহিৰৰ কিতাপ পঢ়িব লাগিব, ভাল ভাল আলোচনী পঢ়িব লাগিব, ভাল ভাল মেগাজিন পঢ়িব লাগিব, পেপাৰ পত্ৰিকা পঢ়িব লাগিব। আমাৰ জগতখনত চাৰিওফালে কি ঘটি আছে সেই জ্ঞান আমি আহৰণ কৰিব লাগিব। তেতিয়াহে আমি সকলো ধৰণৰ কম্পিটিটিভ এক্সামত আমি সফল হ'ব পাৰিম। 4 নম্বৰ কথাটো হ'ল শিক্ষা মানে ক'লে কেৱল ভাল ৰিজাল্ট কৰা নহয়, কিন্তু আমি বিচাৰিম এটা শ্ৰেণী কোঠাত থকা 50 জন যদি ছাত্ৰ ছাত্ৰী আছে, আমি বিচাৰিম 50 জন ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া পাতি কৰক, ভালকৈ ৰিজাল্ট কৰক। কিন্তু তাৰপিছতো হয়তো 50 জন ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট নকৰিবও পাৰে। প্ৰত্যেকজন ষ্টাৰ নকৰিব, ষ্টাৰ নাপাব, ডিষ্টিংশ্যন নাপাব, ফাৰ্ষ্ট ডিভিজন হয়তো নাপাব, হয় নে নহয়? কিন্তু আমাৰ যিসকল বৰ্গৰ ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নকৰিলে, ডিষ্টিংশ্যন নাপালে, ষ্টাৰ নকৰিলে বা ফাৰ্ষ্ট ডিভিজন নাপালে, তাৰ অৰ্থ এইটো নহয় তেওঁলোকৰ জীৱনৰ মূল্য নাই, তেওঁলোকৰ কোনো প্ৰতিভা নাই, এনেকুৱা ধৰণৰ কথা নহয়। আজিৰ সময়ত শিক্ষা মানে আমাৰ শিশুৰ বা ছাত্ৰ বন্ধু বান্ধৱসকলৰ ভিতৰত লুকাই থকা যি সুপ্ত প্ৰতিভা, সেই প্ৰতিভা হ'ব পাৰে গান গোৱা, হ'ব পাৰে ডান্স কৰা, হ'ব পাৰে ভালকৈ লিখা, হ'ব পাৰে ভাল ক্ৰিকেট খেলা, হ'ব পাৰে ভাল ফুটবল খেলা। এই সকলোবিলাক আজিৰ তাৰিখত শিক্ষাৰ একোটা আমাৰ অংগ। গতিকে আমি আমাৰ মনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ধৰণৰ যি সুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাসমূহক চিনাক্ত কৰি বিকশিত কৰাৰ ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। আমি তেওঁলোকক আগবঢ়াই দিব লাগিব। মই বিশ্বাস কৰোঁ এই মঞ্চত উপস্থিত থকা মৰমৰ কণজন ভাইটিসকল, যিসকলৰ চকুবিলাক তিৰবিৰাই চলি আছে, তেওঁলোকৰ পৰাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, বিজ্ঞানী হ'ব, ডিচি হ'ব, এছপি হ'ব, অফিচাৰ হ'ব। একেসময়তে তেণ্ডুলকাৰৰ দৰে, বিৰাট কোহলিৰ দৰে খেলুৱৈ হ'ব, মেছিৰ দৰে, ৰোনাল্ডোৰ দৰে খেলুৱৈ হ'ব, জুবিনদাৰ দৰে গান গোৱা সংগীত শিল্পীও আমাৰ মাজৰ পৰা ওলাব। এই কথাটো আমি বিশ্বাস কৰিব লাগিব। আমি পজিটিভলি এনেকুৱা ধৰণে চিন্তা কৰিব লাগিব। সন্মানীয় ৰাইজ, আমি ভালকৈ পঢ়িলোঁ, আমি ডক্টৰ হ'লোঁ, ইঞ্জিনিয়াৰ হ'লোঁ, ডিচি হ'লোঁ, এছপি হ'লোঁ, কলেজৰ প্ৰফেচাৰ হ'লোঁ, তেণ্ডুলকাৰৰ দৰে খেলুৱৈ হ'লোঁ, সেইটোৱে সেই কথা নহয়। আমি কি হ'ব লাগিব? আমি এজন ভাল মনৰ মানুহ হ'ব লাগিব, সামাজিক দায়বদ্ধ মানুহ হ'ব লাগিব। বহুত ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, তেওঁলোকৰ প্ৰতি আপোনাৰ আমাৰ ভাল মনোভাৱ নাই। কিয় নাই? ডক্টৰ আজি কচায়ৰ দৰে হৈ পৰিছে, ইঞ্জিনিয়াৰ আজি ঘুষ খাই ডিজাইন কৰি দিয়ে, দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাস্তা বেয়া হৈ যায়, দলং ভাঙি যায়, হয় নে নহয়? ACS অফিচাৰ, চাৰ্কল অফিচাৰ পইচা নোপোৱাকে আপোনাৰ আমাৰ কোনো কাম নকৰে, থানাত যাব ওচৰে পইচা নোপোৱাকে কাম নকৰে, হয় নে নহয়? এনেকুৱা মানুহৰ আমাৰ প্ৰয়োজন নাই। আমাৰ ভাল মানুহৰ প্ৰয়োজন। ভাল মানুহ সেইজন যিজন সৎ হয়, যিজন নিজৰ পৰিয়ালৰ উপৰিও নিজৰ সমাজখনৰ প্ৰতি, নিজৰ জাতিৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰে। গতিকে আমি সৎ মানুহ হ'ব লাগিব, আমি সামাজিকভাৱে দায়বদ্ধ মানুহ হ'ব লাগিব। আমি সকলোৱে সুনাগৰিক হোৱাৰ অনুশীলন আমি এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব। লাগিব নে নাই? এতিয়া আহিছো, এই সকলো হ'ল
কিন্তু আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ কাম আছে, জিন্দাবাদ দিয়া মুৰ্দাবাদ দিয়া, এই কামটো আমি কমাব লাগিব। একেবাৰে শেষৰ অংকলৈকে আহিছো, যদি দীঘলীয়া নহয় আৰু 5 মিনিট ক'ব পাৰিম। আমাৰ সমাজত এতিয়া দুটা ডাঙৰ ভয়ংকৰ সমস্যাই দেখা দিছে। এটা হ'ল যে আমাৰ সমাজখনত মদ, ভাং, ড্ৰাগছ এইবিলাক এটা ডাঙৰ সমস্যাই দেখা দিছে। আমাৰ বহু নতুন প্ৰজন্মৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ক'ব নোৱাৰাকৈ এই মাদক দ্ৰব্যৰ কবলত পৰিছে। আনকি কেতিয়াবা খবৰ হোৱা দেখা যায়, কিছু ছাত্ৰ যুৱবন্ধুৱে মাদক দ্ৰব্যৰ কবলত পৰি নিজৰ প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে, হয় নে নহয়? গতিকে আমাৰ সমাজখন আমি সম্পূৰ্ণৰূপে মাদক দ্ৰব্য সেৱনৰ পৰা মুক্ত কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুস্থ ৰাখিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে, সুস্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে। তাৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ দায়িত্বটো আপোনালোকৰ, আমাৰ অৰ্থাৎ আমাৰ সন্মানীয় অভিভাৱকসকল আৰু জয়পুৰ যুৱ সমাজৰ উদ্যোগৰ লগত যিসকল যুৱবন্ধুসকল জড়িত আছে তেওঁলোকৰ। আমাৰ কি দায়িত্ব? আমি আমাৰ ঘৰখনৰ পৰা এই কামটো আমি আৰম্ভ কৰিব লাগিব। আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক পাণ, তামোল, বিড়ি, চিগাৰেট, মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাকৰ পৰা দূৰত ৰাখিব বিচাৰে, তাৰ কাৰণে প্ৰথমতে আপুনি সংকল্প ল'ব লাগিব। আপুনি যদি পাণ, তামোল, বিড়ি, চিগাৰেট, তামোল খান, আপুনি আজিৰ পৰা এইবিলাক খোৱা সম্পূৰ্ণৰূপে বাদ দিয়ক। কষ্ট অলপ হ'ব, কিন্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, সমাজৰ ভৱিষ্যতৰ কাৰণে এই কামটো কৰিব পাৰিবই লাগিব, নহ'লে অন্য কোনো উপায় নাই। আৰু আপোনালোকে ভুলতো কেতিয়াও নিজৰ ল'ৰা ছোৱালীৰ সন্মুখত চিগাৰেট নাখাব, চাদামিৰি নাখাব। কেতিয়াও ভুলতো আপোনাৰ সৰু সৰু বাচ্চা ভাই ভাতিজা বা কাৰোবাক দোকানলৈ পাণ, তামোল, বিড়ি, চিগাৰেট আনিবৰ কাৰণে নপঠাব। এই কামটো কৰি আমাৰ অজানিতে আমি আমাৰ পৰিয়ালৰ নতুন প্ৰজন্মক আমি আচলতে ধ্বংসৰ মুখলৈকে ঠেলি দিওঁ। আমি এই কামটো যাতে কোনেও নকৰো, সেই সংকল্পটো আজি আপোনালোক সকলোৱে লওক। দ্বিতীয় কথাটো হ'ল, আমি সমাজ হিচাপে আমাৰ যুৱ সমাজ বা সচেতন নাগৰিক যিসকলে আছো, আমি চাব লাগিব আমাৰ গাঁওখনত ক'ত ক'ত এনেকুৱা ধৰণৰ আড্ডা হয়, ক'ত ক'ত এনেকুৱা ধৰণৰ বেয়া কাম হয়, কোন কোন যুৱক সকলে এই কামৰ লগত জড়িত। তেওঁলোকক এবাৰ নহয়, দুবাৰ নহয়, 10 বাৰ পৰ্যন্ত আপোনালোকে ভালকৈ বুজাবলৈ যত্ন কৰক। 10 বাৰ বুজোৱাৰ পিছতো নুবুজে, অলপমান তেওঁলোকক পুলিচ প্ৰশাসনৰ সহায় লৈ হ'লেও, আইনীভাৱে শাস্তি দি হ'লেও আমাৰ সমাজৰ পৰা এই মাদক দ্ৰব্য, মদ, ভাং, জুৱা আমি সম্পূৰ্ণৰূপে শেষ কৰিব লাগিব নাই? দ্বিতীয়টো হ'ল যে মোবাইলৰ এটা ডাঙৰ সমস্যা। আমি আমাৰ ঘৰত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, নিজৰ ল'ৰা ছোৱালী আছে, আমি তেওঁলোকক মোবাইলৰ পৰা আঁতৰত ৰাখিব নোৱাৰো। এইটো এটা অত্যন্ত ডাঙৰ সমস্যা, হয় নে নহয়? আমাৰ ল'ৰা ছোৱালীক যদি আমি মোবাইলৰ পৰা আঁতৰত ৰাখিব বিচাৰো, তেতিয়াহ'লে আমাৰ গাৰ্জেনসকলৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। সেইটো কি? আপোনালোকে পৰাপক্ষত আপোনালোকৰ ল'ৰা ছোৱালীৰ সন্মুখত মোবাইল টিপি নাথাকিব, মোবাইলত গান শুনি নাথাকিব, মোবাইলত ৰিল চাই নাথাকিব, মোবাইলত চিনেমা চাই নাথাকিব, মোবাইলত ইউটিউব নাথাকিব। অৰ্থাৎ মোবাইলটো বেছি ইউজ নকৰিব, খুব কমকৈ ফোন কৰিবৰ কাৰণে আৰু ফোন আহিলে ফোনটো ধৰিবৰ কাৰণে। যেতিয়া আপুনি কমকৈ মোবাইল ব্যৱহাৰ কৰিব, চাব যে আপোনাৰ ল'ৰা ছোৱালীও লাহে 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 মোবাইলৰ প্ৰতি যি আসক্ত আছিলে, সেই আসক্ত বহু পৰিমাণে কমি যাব। দ্বিতীয় কথাটো হ'ল যে তাৰপিছতো দিনত এবাৰ বা দুবাৰ আপোনাৰ ল'ৰা ছোৱালীয়ে মোবাইলটো ল'বই, আপুনি ৰখাব নোৱাৰে। আজিৰ যুগ এনেকুৱা যে আপুনি ৰখাব নোৱাৰে। যদি সকলে মোবাইলটো যেতিয়া নিজৰ ল'ৰা ছোৱালীক দিব, এই ৰাইমছ হওক, ভাল ভাল কথা হওক বা পঢ়া হওক, সেইবিলাকে আপোনালোকে মোবাইলত দিব। ল'ৰা ছোৱালী ইচ্ছামতে যি চাই সেইবিলাক আপোনালোকে চাবলৈ দিব। দ্বিতীয় কথাটো, মোবাইল লোৱাৰ পিছত খুব বেছি আধা ঘণ্টা সময় আপোনালোকে মোবাইল চাব দিব। আধা ঘণ্টা সময় পিছত